গাঁওখনৰ নাম কুমগুৰি, গোসাইগাঁও সাব ডিভিজন, জিলা আমাৰ কোকৰাঝাৰ। আৰু যোৱাকালি আমাৰ ভাতিজা তাৰ শহুৰৰ লগত মেঘালয়ত কামত যায়, শ্বিলঙত। কি নাম আছিলে? ৰেবুল ইছলাম, ৰফিকুল ইছলাম। আৰু কালি মেডিকেলৰ পৰা ফোন কৰে থানাৰ পৰা যে তেখেতে বোলে ডেথ হৈছে বুলি। কোনোবা দুৰ্বৃত্তই চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে তাক। কি কাম কৰিব গৈছিল? মিস্ত্ৰী কাম কৰে, লেবাৰ কাম কৰে তাই। কিমান দিন আগত গৈছিলে? আমাৰ এইটো ঈদৰ পিছত গৈছিল, 25 দিনমান হৈছে। চৰকাৰলৈ কিবা আহ্বান জনাব নেকি? মই চৰকাৰক এইখিনি আহ্বান জনাম যে আমাৰ এই চৰকাৰক এইটো, আমাৰ যিবিলাক কাম কৰা মানুহে কামত যাব লগা হয় বিদেশত, যাতে আমাৰ দেশতে কিবা কৰ্মৰ কিবা কি কৰে হেৰি কৰে আৰু তাক আনাৰ কাৰণে কিবা ব্যৱস্থা কৰি দিয়ে। এতিয়া লম্পুত আছে তেখেতে, তাতে মেডিকেলত আছে। আৰু এইখন ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী ই ডাঙৰ ল'ৰাই, এজন ল'ৰাই। ঘৰত কোন কোন আছে? মা দেউতা আছে, তাৰ ঘৈণীয়েক আছে আৰু 3 বছৰৰ এটা তাত ল'ৰা আছে, কেঁচুৱা। অসুবিধাটো হ'ব, তাত দেউতা এতিয়া ভাঙি পৰিছে আৰু এনেও দুৰ্বল মানুহ, বয়স হৈছে। চৰকাৰক এইখিনি আহ্বান জনাম, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, তেখেতে যাতে ঘৰখনৰ কাৰণে কিবা চলাৰ বিধি ব্যৱস্থা কৰে, এইখিনি মোৰ অনুৰোধ। দুখীয়া ল'ৰা, তাৰ দেউতাৰ নাম নুজ্জামাল শেখ। কি নাম? ল'ৰাটোৰ নাম ৰফিকুল ইছলাম। কাম কৰিবাৰ গৈছে সি লম্পু, শ্বিলং। যাওঁতে সি ডিষ্ট্ৰিক্ট লম্পু উমৰাণত কাম কৰে। কাম কৰোঁতে তাৰ শহুৰৰ লগত কাম কৰে। কিমান দিন আগত গৈছিল কামত? কামত যোৱা সি 25-26 দিন হ'ল। তাৰপিছত কাম কৰে, কাম কৰাৰ পিছত তাৰ শহুৰ আৰু 2টা ল'ৰা ভাই বজাৰ কৰিব যায়, তাক ৰুমত থৈ যাওঁতে তাৰ শহুৰ আহি দেখে তাক কিবা দি কোবাই মাথা ছিন্ন কৰিছে, ডেড বডি পায়। কি কাম কৰিবলৈ গৈছিল? ৰাজমিস্ত্ৰীত যোগালী। কোনে মাৰিছে কোম্পানী? এইটো এটা তাৰ শহুৰে কোৱা মতে তাৰ বোলে লেবাৰ গাৰো এটা আছে, সিয়ে মাৰিছে।